Prekjam ratchari asong pen don pharo pli APHLC asong along kachepa'ok dun. Jang mi puni phai kre troksirni bokajan subdivision angkang MSC ke thom ke parlu. Borjan sarpothar lapen bokajan MSC hanjalang solo re sarpopathu aklamalong APHLC asong atum pen 6 nong difu ST parliamentary constituency pen ke thor dun. APHLC MP candidate GI kathara pan kang thum karni lapen armu kachepa'ok ame paman pon. Sonsi APHLC asong ke mithang jongjung apan chimathalok asong kali. Inglong so ke pan kacherai kompen danglo karbi anglong west karbi anglong la pen dima haso ke thoma district along ke so tum ta paprang tu nangji ke so tum ke chelong nangji article 244A ke bachonji pansi karjap asong la si APHLC MP candidate GI ka thara pan ke thoma district pen ong dung abut pen pahai dun si parliament along otorma state ke palong ji pan jakong horang rabdun lonang ko se me along thanpon APHLC asong le ke hailote ke che so men kang than la pen ke che so longlia pata kang than lo puta Ningjepon. Sonsi Borjan Sarpothar lapen bokajan MSC constituency pen BJP Congress lapen Aam Admi Party ratchari asong pangrompet pen don pharo police se APHLC asong along chepa'ok dun puse me along APHLC asong japo atum pen than pachini pon me along APHLC asong japo Rajesh Tiso Samson Teron Kursing Timong lapen Rajan Timong pen chenglok pen nangan man pen gedoke thege ding atum chetong dun si me mesen pen pachun pon hajang lang sobera Egyptian rong pinang ke pale abirta Malong News আঞ্চলিক ৰাজনীতি দল হিচাপে আমি অসমত 15টা অপজিশন পাৰ্টি ফোৰাম ইউনাইটেড অপজিশন পাৰ্টি ফোৰাম আছে আমি এইটো মাজতে আমিও আছো লগতে আছো আমি CA ওপৰত UCC ওপৰত আমি ফাইট কৰি আছো এটো ৰিপিল কৰিবলৈ আমাৰ নৰ্থ ইষ্ট মাত্ৰ অসম বুলি কথা নাই কাৰ্বি আংলং বুলি কথা নাই কিন্তু নৰ্থ ইষ্টত আমাৰ খিলঞ্জীয়া অসমীয়া ট্ৰাইব সকলৰ আদিবাসী সকলৰ মাটি আৰু জাতি ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে আমি একগোট হৈছো আৰু এই ইলেকশনত বিজেপি যেটো বিজেপি টু এন্টি পিপল পাৰ্টি হয় আৰু কমিউনেল পাৰ্টি হয় আমি এই ইয়াত থকাটো আমি সহ্য কৰিব নোৱাৰো আৰু ইয়াৰ নৰ্থ ইষ্টাৰ্ণৰ পৰা বা ইণ্ডিয়াৰ পৰা কি এটো বেনিশ কৰিব লাগে নাইকিয়া কৰি দিব লাগে এইটোহে আমাৰ এইমছ এণ্ড অবজেক্টিভ আৰু ইয়াত যিমান ডেভেলপমেন্ট কৰিব লাগে আমাৰ হতা কথা কলে আমাৰ কমন পিপল টু ডেভেলপমেন্ট একো হোৱা নাই এতিয়া এইটো এটা ক্যাপিটালিষ্ট সিস্টেম চলি আছে মাত্ৰ ধনী সকলকে কন্ট্ৰাক্ট দিয়া হয় দুখীয়া মানুহবিলাকে কন্ট্ৰাক্ট ললে বিলটো নাপায় কিন্তু ধনীসকলে যেটো কন্ট্ৰাক্ট ইয়াত পায় তেওঁলোকক বিল পৰ্যন্ত কোনকালে দিয়া হয় হেইটো আমি দাবী কৰিছো এই সিস্টেম কেতিয়াও থাকিব নালাগে আমি এই ওয়ান ম্যান শো ইণ্ডিয়া যেটো ওয়ান ম্যান শো ডিক্টেটৰ এই মোডী ডিক্টেটৰ চলাই আছে মোডীটো RSS ওপৰত নিৰ্ভৰ কৰি পেলাই মনুস্মৃতি ওপৰত নিৰ্ভৰ কৰি পেলাই তেওঁলোকে হাই কাষ্ট সিস্টেম এটো চলাইছে হেইটো আমি নামানো কাৰণ আমাৰ নৰ্থ ইষ্ট স্পেশালি আমাৰ ইয়াত কাষ্ট সিস্টেম নাই আমি সকলোৱে সমান সেই কাৰণে এই সমান ইকুৱেলিটি বিফৰ ল ইকুৱেলিটি ইকুৱেল ডিস্ট্ৰিবিউশন অফ ইকোনমি এইবিলাকৰ কাৰণে আমি ফাইট কৰি আছো যুঁজি আছো ইলেকশন যদি আমি জিকো তেতিয়াহলে সকলোকে আমি ভালকে চাম সমান চকুৰে আমি সব চাম আৰু এই ডিক্টেটৰ সিস্টেম আৰু নাথাকিবলৈ আমি ফাইট কৰিম আৰু যুঁজিম বুলি আমি আশা কৰিছো আজি বিহত জয়নিং হৈছে APHLC হয় ইয়াত এই হানজাংলাংসু বুলি কয় ইয়াত হানজাংলাংসু আগতে হৰিয়জান বুলি কয় একেই কথা হানজাংলাংসু ইয়াত আমাৰ 5,000 কৈ বেছি মানুহ গোট খাইছে ইয়াত more than 400 families
বেছিভাগে বিজেপিৰ পৰা আৰু কংগ্ৰেছ আৰু এছডিচিৰ পৰা ইয়াত আমাৰ APHLC লৈ জইন কৰিছে আজি আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে প্ৰতিদ্বন্দ্বিতাটো বিজেপি লগতেহে হ'ব বিজেপি ক্যান্ডিডেটটো একোই নাই তেওঁক মাত্ৰ প্ৰপ আপ কৰিছে বংগসেনা RSS গলে তাক প্ৰপ আপ কৰি থৈ দিছে তাৰ একো কোৱালিটিটো নাই তথাপি তেওঁলোকৰ টকাটো বহুত আছে সেই কাৰণে আৰু ইয়াত বংগসেনা আৰু নৰ্দাৰ্ণৰ পৰা অহা মানুহ বহুত আছে সেই কাৰণে এই বিজেপি তেওঁলোকে সাপোৰ্ট কৰিব কিছুমানে সেইটো বুলি আমি ভাবিছো সেই কাৰণে আসল যুঁজাটো আমাৰ এটা ফালে সব ট্ৰাইবেল মানুহ আৰু আদিবাসী মানুহ খিলঞ্জীয়া অসমীয়া মানুহ আৰু নেপালী মানুহ এফালে থাকিব আৰু এটা সাইড এই হিন্দী স্পিকিং আৰু বংগসেনা লিডাৰ্স এইবিলাক থাকিব এই দুটা গ্ৰুপ কাৰণ এতিয়াটো মডাৰ্ণ যুদ্ধ এইটো মডাৰ্ণ যুদ্ধ আগৰ দিনত যুদ্ধ বুলি ক'লে আমি তৰোৱাল বন্দুক লয় আজিকালি আমাৰ বন্দুকটো এই ভোট দিয়াটোহে আমাৰ বন্দুক ভোটটোহে আমাৰ AK-47 আৰু আমাৰ বম আৰু এইটো বম আৰু AK-47 মডাৰ্ণ যুগৰ বম আৰু AK-47 ডেমক্ৰেটিক যুগৰ সেইটো আমি ভালকে ব্যৱহাৰ কৰিব সকলো ট্ৰাইবেল আৰু খিলঞ্জীয়া অসমীয়া নেপালী আৰু আদিবাসী সকলে ভালকে ব্যৱহাৰ কৰিব এবাৰ বুলি আমি আশা কৰিছো Litum kelang bom lake Malong News 24/7 hampang aparman klarda kabirta.